নমস্কাৰ দৰ্শকসকল আৰু ভালকৈ বনাবলৈ চেষ্টা কৰিম। ১ নম্বৰটো খবৰ, ৱাকফ আইনৰ বাবে দেশৰ আধা সংখ্যক মুছলমানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছে। ২ নম্বৰটো খবৰ, জুবিন গাৰ্গে মন্তব্য দিছে, ভাৰতীক যিসকলে অপমান কৰিছে ক্ষমা খোজক। ৩ নম্বৰটো খবৰ, অসম প্ৰশাসনৰ ঘোষণা, পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ৫০,০০০তকৈ বেছি টকা লৈ ঘূৰি ফুৰিলে বিপদত পৰিব আপুনি। প্ৰতিখন গাড়ীতে তালাচী চলাইছে আৰক্ষীসকলে। ৪ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা, ১ অক্টোবৰৰ পৰা অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি হ'ব। দৰমহা বৃদ্ধি হ'বই, লগতে এককালীন সাহায্যও প্ৰদান কৰাৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ৫ নম্বৰটো খবৰ, সৰু উদ্যোগক মাধমাৰ দিয়া আম্বানী ইণ্ডিপেণ্ডেন্স পানী বটলক প্ৰত্যাহ্বান দিলে অসমৰ এজন যুৱকে। আম্বানী পানী বটলৰ সমানে নিজৰা পানী বটল ১০ টকাত ৭৫০ মিলিলিটাৰ আৰু অসমৰ বজাৰলৈ মুকলি কৰিছে। অসমৰ প্ৰত্যেকজন মানুহে আঁকোৱালি ল'ব বুলি আশা আছে। ৬ নম্বৰটো খবৰ, পঞ্চায়ত নিৰ্বাচনলৈ কেইটামান দিন, কংগ্ৰেছত টিকেটৰ দৰ-দাম। অসমৰ ঠায়ে ঠায়ে বহুত লোকৰ অভিযোগ, টকা দিলেহে কংগ্ৰেছে টিকেট দিয়ে। ৭ নম্বৰটো খবৰ, ১ মে' তাৰিখৰ পৰা নতুন নিয়ম দেশত, SBI ফালৰ পৰা ঘোষণা কৰিছে, ATMৰ পৰা টকা উলিয়ালে ভৰিব লাগিব ধন। ৮ নম্বৰটো খবৰ, ১ মে'ৰ পৰা টোল গেট সলনি হ'ব। GNSS ব্যৱস্থাৰ প্ৰতিখন গাড়ীক কৃত্ৰিম উপগ্ৰহে নিৰীক্ষণ কৰিব। পথত গাড়ী চলালেই প্ৰতি কিলোমিটাৰৰ বিপৰীতে মাচুল ভৰিব লাগিব। ৯ নম্বৰটো খবৰ, এই কেইদিনৰ ভিতৰতে অসমত ৫০ কিলোমিটাৰ বেগত আহিব ধুমুহা আৰু শিল বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই ঘোষণা কৰিছে। আজিলৈ বাতৰি ইমান।